হয় আমি আছোঁ এতিয়া হাজোত অসমৰ তীৰ্থ নগৰী হাজো ঐতিহ্যমণ্ডিত আহক কিছুমান দৃশ্যাংশ আমি হাজোৰ দেখাম আজি আপোনালোকক অসমৰ এখন ঐতিহ্যমণ্ডিত তীৰ্থস্থান য'ত হাজাৰ হাজাৰ দৰ্শকৰ সমাৱেশ ঘটে এই হাজোত বলক এতিয়া আমি তললৈ গৈ আছোঁ একেবাৰে মন্দিৰৰ তলত য'ত কাছৰ পুখুৰীটো আছে তাত আমি আপোনালোকক দেখাম বহুত পুৰণি কাছ বলক আমি এতিয়া পুখুৰীটোলৈ যাওঁ চাওক এয়া কাছবিলাক কেনেকৈ আছে বহুত পুৰণি এইবিলাক কাছ মানুহবিলাকৰ মতে এই কাছবিলাকক যদি আপোনালোকে খাদ্য বা আহাৰ খুৱায় তেতিয়াহ'লে আপোনালোকৰ মনৰ ইচ্ছা আকাংক্ষাবোৰ পূৰণ হয় বুলি বহুত লোকে কয় চ' এইবিলাক সুন্দৰ পৰিৱেশ আপোনালোকে দেখিছে এয়া চাওক আমি